নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ এই ইউটিউব চেনেল দিগন্ত ফেন্সপিয়াৰলৈ সম্ভাষণ জনাইছোঁ আৰু লগতে আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। বন্ধু বান্ধৱীসকল, আজি এই ভিডিঅ'টোৰ জৰিয়তে আমি বৰ্তমান সময়ৰ এটি গুৰুত্বপূৰ্ণ বিষয়ৰ বিষয়ে আলোচনা কৰিম আৰু সেয়া হৈছে ষ্ট্ৰেছ মেনেজমেণ্ট। আমি সকলোৱে ষ্ট্ৰেছ নামৰ শব্দটোৰ লগত পৰিচিত। জীৱনৰ বিভিন্ন সময়ছোৱাত আমি ষ্ট্ৰেছৰ লগত সন্মুখীন হৈছোঁ বা সন্মুখীন হওঁ, কিন্তু আচলতে আমি জনা উচিত এই ষ্ট্ৰেছ আমাৰ জীৱনৰ কাৰণে প্ৰয়োজন আছে নে নাই বা ইয়াৰ কুফল কি। বন্ধু বান্ধৱীসকল, মানুহৰ জীৱনৰ কাৰণে প্ৰত্যেকৰে কাৰণে মাইল্ড ষ্ট্ৰেছটো অতি জৰুৰী, কিয়নো মানুহৰ জীৱনত যদি চিন্তা নাথাকে, মাইল্ড ষ্ট্ৰেছ যদি নাথাকে, তেতিয়াহ'লে তেওঁ জীৱনত কৰ্ম কৰাৰ কোনো উৎসাহ নাপায়। যেনেকৈ এজন ছাত্ৰৰ পৰীক্ষাৰ সন্মুখত যদি তেওঁ পৰীক্ষা অহা বুলি তেওঁ যদি চিন্তা নাথাকে বা তেওঁ যদি কনচিয়াছ নহয়, তেতিয়াহ'লে তেওঁৰ ৰিজাল্ট কেতিয়াও ভাল নহয়। কিন্তু তেওঁ যদি পৰীক্ষা অহা বুলি মাইল্ড ষ্ট্ৰেছ লয়, তেতিয়া হয়তো তেওঁৰ ৰিজাল্ট ভাল হয়, কাৰণ তেওঁ আগতকৈ বেছিকৈ পৰীক্ষা যিহেতু আহিছে, গতিকে বেছিকৈ পঢ়াৰ চেষ্টা কৰে। গতিকে চিন্তা নহ'লে মানুহে একো কামেই কৰিব নোৱাৰে। গতিকে ষ্ট্ৰেছটো আমাৰ জীৱনত প্ৰয়োজনীয় এটা অংশ, কিন্তু ই মাইল্ড ষ্ট্ৰেছ হ'ব লাগিব। বন্ধু বান্ধৱীসকল, এটা কথা আমি সকলোৱে জানো, যিকোনো বস্তুৱে যদি জোখতকৈ বেছি হয়, তেতিয়া ই পয়জন হয় বা ই বিপদ ঘটায়। ঠিক তেনেদৰে যদিও বা এটা নৰ্মেল লেভেল ষ্ট্ৰেছ আমাৰ কাৰণে প্ৰয়োজনীয়, কিন্তু ই যেতিয়া জোখতকৈ বেছি হয়, তেতিয়া কিন্তু আমাৰ কাৰণে ই ভয়াৱহ ৰূপ হৈ পৰে। কিয়নো ষ্ট্ৰেছ বঢ়াৰ লগে লগে মানুহৰ জীৱনত লাহে লাহে এনজাইটি, ডিপ্ৰেশ্যন আদিৰ দৰে ভয়াৱহ অৱস্থাৰ সৃষ্টি হয়। এনজাইটি বুলি ক'লে আমি সকলোৱে জানো, বা ডিপ্ৰেশ্যন বুলি ক'লে আমি সকলোৱে জানো। আপোনালোকে বিচাৰিলে মই পিছৰ ভিডিঅ'ত এই বিষয়ে বিশদভাৱে আলোচনা কৰিম। বন্ধু বান্ধৱীসকল, এই ষ্ট্ৰেছ বৃদ্ধিৰ ফলত মানুহৰ যি এই এটা এনজাইটি বা ডিপ্ৰেশ্যন হয়, ই কিন্তু মানুহক শাৰীৰিক আৰু মানসিকভাৱে যথেষ্ট পৰিমাণে আক্ৰমণ কৰে। শাৰীৰিক অসুস্থতা বুলি কোৱাৰ লগে লগে যেনে সদায় মূৰৰ বিষ উঠা, পেটৰ বিষ, হাই ব্লাড প্ৰেছাৰ, গা ভাল নালাগা, সদায় বিচনাত বাগৰি থকাৰ ইচ্ছা আদি এনেকুৱা ধৰণৰ বিভিন্ন ৰোগে দেখা দিয়ে, আৰু ইয়ে আমাৰ দৈনন্দিন জীৱনটো সুন্দৰভাৱে চলাত অসুবিধাৰ সৃষ্টি কৰে। গতিকে বন্ধু বান্ধৱীসকল, আমি এই ষ্ট্ৰেছটো কেনেদৰেনো মেনেজ কৰিব পাৰোঁ, আমি মেনেজ কৰিব পাৰোঁ নেকি, এই বিষয়ে আজি আমি আলোচনা ইয়াত কৰিম। বন্ধু বান্ধৱীসকল, আমি জীৱনত যেতিয়া আমাৰ অতিবাদ ষ্ট্ৰেছ হয়, তেতিয়া আমি এই বিষয়বোৰ আমাৰ পৰিয়ালৰ সৈতে, নহ'লে আপোনাৰ আত্মীয় বন্ধু বান্ধৱৰ সৈতে এই কথাবোৰ খোলাখুলিকৈ আলোচনা কৰিব লাগে, আৰু তেতিয়া আমাৰ এই জীৱনত ঘটি থকা বিভিন্ন সমস্যাবোৰৰ এটা আমি সুন্দৰ চলুশ্যন পোৱাৰ আশংকা থাকে। দ্বিতীয়তে, আমাৰ খাদ্যাভ্যাস। আমি যেতিয়া ভাল খানা খাম, তেতিয়া আমাৰ এই ষ্ট্ৰেছৰ পৰিমাণটো কমি আহে। যেনে আমাৰ খাদ্যাভ্যাসত আমি যিমান পাৰোঁ সিমান নেচাৰেল ফুডছ, ফ্ৰুইটছ, ভেজিটেবলছ এইবিলাকো এড কৰিব লাগে, আৰু যিমান পাৰে সিমান ফেটজাতীয় বা কেফেইন এইবোৰ এভইড কৰিব লাগে। এইবোৰে আমাক কি কৰিব, ষ্ট্ৰেছ মেনেজমেণ্টত যথেষ্ট পৰিমাণে সহায় কৰে। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ এটা কথা হৈছে শাৰীৰিক ব্যায়াম, ফিজিকেল এক্সাৰচাইজ। ফিজিকেল এক্সাৰচাইজে ষ্ট্ৰেছ মেনেজমেণ্টত এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে, কিয়নো ফিজিকেল এক্সাৰচাইজৰ ফলত মানুহৰ দেহত থকা কিছুমান
ফিল গুড হৰমন যিটো হেপী হৰমন বুলি কয় এইবোৰ চিক্ৰেশ্যন হয় আৰু ইয়াৰ ফলত মানুহজনে এটা গুড ফিল কৰে। গতিকে নিয়মিতভাৱে শাৰীৰিক ব্যায়াম বা ফিজিকেল এক্সাৰচাইজটো অতি জৰুৰী। ইয়াৰ পিছত আমি আকৌ এটা পইণ্টত আলোচনা কৰিব পাৰিম, সেয়া হৈছে আটাইতকৈ এটা এনাডাৰ ইম্পৰ্টেণ্ট পইণ্ট যে আমি সদায় বৰ্তমানক লৈ জীয়াই থাকিব লাগে। কিয়নো আমি অনাগত ভৱিষ্যতৰ কিছুমান কথা চিন্তা কৰি বিভিন্ন অবাস্তৱ কথা কিছুমান চিন্তা কৰি মূৰত এনেই বোজা লৈ থাকোঁ, যাৰ ফলত আমাৰ কিছুমান চিন্তাৰ সৃষ্টি হয় আৰু ইয়ে আমাক দৈনন্দিন জীৱনত ষ্ট্ৰেছ সৃষ্টি হোৱাৰ ফলত আমি আমাৰ সুন্দৰ লাইফটো আমাৰ চলাবলৈ অসুবিধা হয়। গতিকে আমি আমাৰ অনিশ্চিত ভৱিষ্যতৰ কথা চিন্তা কৰি ষ্ট্ৰেছ বৃদ্ধি কৰাৰ সলনি ভৱিষ্যতৰ কাৰণে কেনেদৰে প্লেনিং কৰি এই প্লেনিঙৰ ওপৰত নিজে একশ্যন কৰি কেনেদৰে আমি ভৱিষ্যতটো সুৰক্ষিত কৰিব পাৰোঁ তাৰ ওপৰতহে গুৰুত্ব দিয়া উচিত। গতিকে বন্ধুসকল, ভৱিষ্যতৰ কথা চিন্তা কৰি এনেই ষ্ট্ৰেছ বঢ়োৱাতকৈ সুন্দৰভাৱে কিছুমান প্লেনিং ফিউচাৰৰ কাৰণে কিছুমান প্লেনিং কৰি ইয়াক কেনেদৰে একশ্যন কৰিব পাৰি, কেনেদৰে ইয়াক একশ্যন কৰি নিজৰ ভৱিষ্যতটো সুৰক্ষা কৰিব পাৰি তাৰ ওপৰতহে গুৰুত্ব আৰোপ কৰা উচিত। গতিকে বন্ধু বান্ধৱীসকল, মই ভাবোঁ আপোনালোকে এই ভিডিঅ'টো চাই ভাল পাব। ধন্যবাদ।